ডিব্ৰুগড়ত CRPF জোৱানৰ যোগাসন শাৰীৰিক মানসিক উন্নতিৰ বাবে বীৰ জোৱানসকল মিলিত হল যোগাসনত চহৰৰ মানকটাস্থিত 171 BN CRPF জোৱানসকলৰ মাজত এই অনুশীলন অনুষ্ঠিত হয়। ডিব্ৰুগড়ত CRPF জোৱানৰ যোগাসন শাৰীৰিক মানসিক উন্নতিৰ বাবে বীৰ জোৱানসকল মিলিত হল যোগাসনত চহৰৰ মানকটাস্থিত 171 BN CRPFৰ জোৱানৰ এই অনুশীলন বৈদিক যুগৰ পৰা ভাৰতবৰ্ষত প্ৰচলন হৈ অহা যোগ প্ৰথাৰ দিশত গুৰুত্ব আৰোপ কৰি বিগত সময়ছোৱাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যাপকভাৱে সম্প্ৰসাৰণ কৰা এই গুৰুত্বপূৰ্ণ শৰীৰ চৰ্চাৰ দিশটোত এতিয়া সমগ্ৰ বিশ্বই আকোৱালি লৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ চুকে কোণে এতিয়া ব্যাপী পৰিছে এই যোগাভ্যাস। এই দিশটোক গুৰুত্ব দি আজি ডিব্ৰুগড়ত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী তথা CRPF বীৰ জোৱানসকল মিলিত হল যোগ অনুশীলনত। শতাধিক CRPFৰ জোৱানক মানসিক আৰু শাৰীৰিক উন্নতি সাধনৰ বাবে আজি পুৱাৰ ভাগতে যোগ গুৰুৱে প্ৰদান কৰিলে যোগৰ বিভিন্ন কচৰত। ডিব্ৰুগড়ৰ মানকটা 171 BN CRPFৰ চাউনি প্ৰাংগণত এনেদৰে যোগ অনুশীলনত মিলিত হল এইসকল জোৱান। সম্পূৰ্ণ ছদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া যোগ শিবিৰত যোগগুৰু বিনোদ আগৰৱালাৰ তত্বাৱধানত অনুষ্ঠিত হয়। CRPFৰ কমাণ্ডেণ্ট প্ৰদ্যুমান কুমাৰ সিং, ছেকেণ্ড কমাণ্ডেণ্ট মনোজ কুমাৰ, ডেপুটি কমাণ্ডেণ্ট খেকাটু আই আদি লগতে CRPFৰ বহু জোৱানে অংশগ্ৰহণ কৰে এই যোগ শিবিৰত। হাতীৰ বাসস্থান সংকুচিত হৈ আহিছে। সিহঁতৰ খাদ্য স্বাভাৱিকতে কমি আহিছে। সেইকাৰণে ধান চপোৱাৰ সময়তে তেওঁলোকে খাদ্য বিচাৰি ওলাই আহিছে আৰু ধানগুটি তেওঁলোকৰ প্ৰিয় খাদ্য। এই ভাষা আজি আগবঢ়ালে বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই। হাতীৰ বাসস্থান সংকুচিত হৈ আহিছে। সিহঁতৰ খাদ্য স্বাভাৱিকভাৱে কমি আহিছে। সেইকাৰণে ধান চপোৱাৰ সময়ত তেওঁলোকে খাদ্য বিচাৰি ওলাই আহিছে আৰু ধানগুটি তেওঁলোকৰ প্ৰিয় খাদ্য। সেয়েহে পথাৰ বিচাৰি বিচাৰি আহে। মানুহৰ বাবে হাতীৰ বাসস্থান কমি আহিছে। এই ভাষ্য বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, পাহাৰ খনন আগৰ চৰকাৰৰ দিনত ক্ৰমাগতভাৱে দি যোৱা মই সকলো বন্ধ কৰিব পৰা নাই, যদিও কিছুমান খনন বন্ধ কৰিছো। আনহাতে হাতীৰ পোৱালিটো ৰাইজে সময়মতে উদ্ধাৰ কৰাত তেওঁলোকক অশেষ ধন্যবাদ জনাইছো বুলি উল্লেখ কৰি ব্ৰহ্মই কয়, এনেকুৱা ধৰণৰ কাম যাতে সদায় কৰি থাকে তাৰ বাবে মই আহ্বান জনাইছো। ইফালে যিসকল লোক ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক ক্ষতিপূৰণ দিবৰ বাবে মই বদ্ধপৰিকৰ। চক্ৰ বিষয়াই এই ক্ষেত্ৰত প্ৰতিবেদন দিব আৰু যিসকল ক্ষতিগ্ৰস্ত সেইসকলক ক্ষতিপূৰণ আমি দিম। আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তৰ সৈতে বন্যহস্তীয়ে তাণ্ডৱ কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰে বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ স্বৰ্ণজয়ৰ স্বৰ্ণ জয়ন্তী অনুষ্ঠান আজি আনুষ্ঠানিকভাৱে লতাশিলত অনুষ্ঠিত হয়। ক্ৰীড়াবিদজনৰ সন্মানাৰ্থে আয়োজন কৰা এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ স্বৰ্ণ জয়ন্তী অনুষ্ঠান আজি আনুষ্ঠানিকভাৱে লতাশিলত অনুষ্ঠিত হয়। ক্ৰীড়াবিদজনৰ সন্মানাৰ্থে আয়োজন কৰা এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। উক্ত অনুষ্ঠানত ভাষণত সোণোৱালে কয়, ভোগেশ্বৰ বৰুৱাই অসমীয়া জাতিক বিশ্বৰ বুকুত পৰিচয় কৰাই দিছিল আমাৰ দক্ষতা, দৃঢ়তা, যোগ্যতা সন্দৰ্ভত। গতিকে মই অসমৰ ৰাইজৰ হৈ ভোগেশ্বৰ বৰুৱা ডাঙৰীয়ালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমি বৰুৱা ডাঙৰীয়াৰ আদৰ্শৰে আগন্তুক দিনত অসমৰ ক্ৰীড়া জগতখনৰ বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব লাগিব। কাৰণ এইখন ৰাজ্যৰ বহুত প্ৰতিভা আছে। উত্তৰ পূৰ্বাঞ্চলে ক্ৰীড়া ক্ষেত্ৰত অগ্ৰণী ভূমিকা ইতিমধ্যে পালন কৰিছে। গতিকে যাৰ বাবে আজি মেৰিকম, শিৱ থাপাৰ দৰে খেলুৱৈক আন্তঃৰাষ্ট্ৰীয় মঞ্চত আমি সকলোৱে সগৌৰৱে দেখিবলৈ সক্ষম হৈছো। উল্লেখ্য যে আজি একাংশ ক্ৰীড়াপ্ৰেমী তথা যুৱক যুৱতীয়ে লতাশিলৰ পৰা নেহেৰু ষ্টেডিয়ামলৈ এক শোভাযাত্ৰা বাহিৰ কৰে। এইখিনিতে সময় হৈছে পুনৰ এটি চমু বাণিজ্যিক বিৰতিৰ।